आनसलिक एबसु बिथांखौबो सिनायथि होनायजों लोगोसे गांसे बैसागि बेनि उनाव दङ साबायखर थाबाय बेनि उनाव दङ खगेन बसुमतारी बिथाङा जाहैबाय खगेन बसुमतारी साबायखर थाबाय बेनि उनाव दङ नेरसोन रामसियारि साबायखर थाबाय नेरसोन रामसियारि बसुमतारी साबायखर थाबाय बिथांनिसिम बिथाङाथ' जोंजों ओंखारफाबाय थायोमोन बिजनि दख'रा आनसलिक एबसुनि सिङाव गोग्लैयो साबायखर थाबाय बिथांनिसिम ब्लकनि सिङाव थानाय इउपिपिएलनि आफादगिरि इउपिपिएलनिफ्राय बिथांजों साबायखर थाबाय आब'निसिम दानिया दंबावो जोंनि गेजेराव बिथांजोखौबो सिनायथि लानो खावलायबाय आरो गांसे बैसागि फालिजों बरायनो खावलायनाय जाबाय साबायखर थाबाय बिथांनिसिम आश्रि स्वर्गियारि दङ पम्पि बसुमतारी लेस्रा गामिनि जुमि मोसाहारि लेस्रा गामिनि बिथांखौबो फैनानै सिनायथि होनो खावलायबाय गोबां थांखि आरो मेम्बार सालबारि आनसलिक एबसु साबायखर थाबाय बिथाङा जाबाय दांगुवापारा गामिनि साबायखर थाबाय अनसुमा स्वर्गियारि बिथाङा जाहैबाय दांगुवापारा गामिनि खोला बिजनि दख'रा एबसुनि बिथाङा बिथांनिसिम फरायनो खावलायनाय जाबाय बिथांखौबो गावनि बेसेन गोसा सिनायथिखौ लाखिफैनो खावलायबाय जानानै थानांगौ माजनि मुसाहारि एबार फैनांगौ सुलेखा नार्जारि खावलायबाय साबायखर थाबाय आब'निसिम खावलायबाय आरो गांसे मान फालिखौ बरायनो खावलायबाय साबायखर थाबाय आब'निसिम बिथाङाबो मथनगुरि ब्लकनि सिङाव थानाय आब'निसिम रोजा रोजा साबायखर थाबाय फट' सेसन जागोन बेहाय गासैखौबो बाकीखिनिखौ जाहाथे आरो होइन बिलेश्वर बर' आरो बिथाङा जोंजों गोरोबनानै अलरेडि खामानिखौ मुखुब जानानै दंखायो बिथांनिसिम रोजा रोजा साबायखर थाबाय बिनि उनाव जोंनि बर' हारि बिउटि बसुमतारी साबायखर दख'रा एबसुनि गोख्रों बारग' ইয়াৰ মঠ মন্দিৰ কেনেকুৱা আছিল সকলোৱে জানে কিন্তু বিটিচি হোৱাৰ পিছত ইয়াৰ যিটো ডেভেলপমেণ্ট যিটো উন্নয়ন যিটো বিকাশ সেইটোক কোনেও ঢাকি থ'ব নোৱাৰে কোনে কৰিছিল মহিলাৰ দেৱৰ নেতৃত্বত বিপিএফ দলে স্কুল অনুষ্ঠান প্ৰতিষ্ঠান হৈছে সেইটো ত্ৰিপালেৰে ঢাকি থ'ব নোৱাৰে উন্নয়ন যিটো বিকাশ সেইটো সকলোৱে দেখিছে আৰু সেইটো কেনেকৈ সম্ভৱ হৈছে যে বিটিচি অঞ্চলত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সহযোগিতাৰ কাৰণে ইয়াৰ সম্ভৱ হৈছে তাৰ ইষ্টিমেটটো বনাই পেলাই দিয়ক আমি যিমান পাৰোঁ অতি সোনকালে এইটো সম্পূৰ্ণ কৰিবৰ কাৰণে ব্যৱস্থা হাতত দিওঁ তাৰপিছত আজি ইয়াত সঁচাকি এই জয়ন্তী চেৰেমনিত এটা বিশেষত্ব আছে ইয়াত সাধাৰণ কৰ্মীবিলাকে জইন কৰা নাই ইউপিপিএলৰ মুখ্য বিষয়ববীয়াসকল জইন কৰিছে কোনোবা প্ৰেচিডেণ্ট এফচুৰ কোনোবা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী নিউ জেনেৰেশ্যন নতুন ডেকা গাভৰু ইয়াত নাচিবও আহিছে জইন কৰিবলৈ আহিছে অতি আন্তৰিকতাৰে মই যিসকল ইউপিপিএল আৰু এফচুৰ পৰা যিসকল সদস্যই আজি বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিলে তেওঁলোকক আমি কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ আৰু আমাৰ এই সমন্বয়ৰ মহামঞ্চৰ বিপিএফ দলত তেওঁলোকক উপযুক্ত স্থানত কাম কৰাৰ কাৰণে সুযোগ দিবলৈ সালবাৰী জিলা কমিটিক ব্লক কমিটিক মই আহ্বান জনাইছোঁ সালবাৰী ব্লক কমিটিয়ে তেওঁলোকৰ পৰ্যায় অনুসৰি যিসকলে মানে আগৰ বিগত সময়ছোৱাত
UPPL বা আফচুত বিশেষ ধৰণৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল তেওঁলোকক সেই উপযুক্ত স্থানত তেওঁলোকক তেনেকুৱা দায়িত্ব অৰ্পণ কৰি পেলাই BPF দলৰ কাৰণে কাম কৰাৰ সুযোগটো দিব লাগে এইটো মই আমাৰ চালবান্ধৱক আজি ইয়াৰ ক্ষেত্ৰত কামৰ সময় আমি BPF দলে কি কৰিছি কি কৰা নাই সেইটো BTC অঞ্চলটো বাদ দিয়ক গোটেই অসমৰ মানুহে জানে BPF দলে BTCৰ বিকাশৰ কাৰণে কি কৰিছে সেইটো BTC অঞ্চলৰ মানুহে জানে ইজি জনগোষ্ঠী নহওক বড়ো হ'ব পাৰে অবড়ো হ'ব পাৰে হিন্দু হ'ব পাৰে মুছলমান হ'ব পাৰে খ্ৰীষ্টান হ'ব পাৰে এই যি সংগঠনে নহওক এফচুই হওক UPPL হওক সকলোবিলাকে BPF দলৰ নীতি আদৰ্শৰ প্ৰতি বিৰুদ্ধাচৰণ কৰা জনৰ ওপৰত UPPL আৰু এফচুৰ ডাঙৰ লিডাৰ কিছুমানে জইন কৰিছে এতিয়া সেই লিডাৰবিলাকৰ ভিতৰত ব্লক লেভেলৰ প্ৰেচিডেণ্ট আছে সেক্ৰেটাৰী আছে গতিকে আজি এতিয়া মানুহে ভাবি আছে কোৱা কথাই কিন্তু ডিছকাশ্যনতে UTC সম্পৰ্কত বিশেষ দীঘলীয়াকৈ কোনো আলোচনা নহয় বা আমি BPF ইতিমধ্যে আমাৰ শিৱসাৰে ভাৰত চৰকাৰ অসম চৰকাৰ এই কথাটো মানে গতিকে ডাঙৰ সাংঘাতিক ধৰণৰ বাঘৰ দৰে দেখা গৈছে প্ৰেক্টিকেলি সেইটো চলি থকা তাৰ বিৰোধিতা কৰি আহিছে আৰু তেনেকৈ আমাৰ দলীয়ভাৱে কোনো সিদ্ধান্ত কৰা বা কৰা কোনো সিদ্ধান্ত নাই আৰু আছো এজন প্ৰাক্তন সভাপতি হিচাপে তাৰ বিৰোধিতা কৰাটো মোৰ এটা দায়িত্ব বুলি মই ভাবোঁ কাৰণ এইটো মোৰ পিতৃ সংগঠন আৰু সেই সংগঠনে যিহেতু অসমৰ জাতীয় ইস্যুটোক লৈ পেলাই মাত মাতিছে সেই সংগঠনৰ প্ৰতি মোৰ সদিচ্ছা থকাটো উচিত আৰু আছে আৰু থাকিব BTC পাৰ্টত এতিয়া অল্টাৰনেটিভ দল নাই BPFৰ বাহিৰে বেলেগ কোনো ৰাজনৈতিক দল BTCৰ ভিতৰত নাই আৰু তেনেকৈ থাৰ্ড ফ্ৰণ্ট যদি হয় দ্বিতীয় ৰাজনৈতিক শক্তি যদি হয় তেতিয়া অসমত এফেক্ট হ'ব BJP বা AGP কাৰণে তেওঁলোকৰ কাৰণে চিন্তাৰ কাৰণ হ'ব পাৰে কিন্তু আমাৰ BTCৰ ভিতৰত মানে তেনেকৈ কোনো আমি শংকা কি কৰা নাই তাৰোপৰি আমাৰ মূল উদ্দেশ্য দল শিৱসাৰে ইতিমধ্যে কৈছে চৰকাৰ গঠন কৰা যিকোনো ৰাজনৈতিক দলৰ লগত আমাৰ মানে মতামত থাকিব তেওঁলোকৰ সহমত থাকিব স্পষ্টভাৱে কোৱা হৈছে গতিকে যি দলে নাহক কিয় থাৰ্ড ফ্ৰণ্টেই হওক BJP হওক AGP হওক বা কংগ্ৰেছেই হওক চৰকাৰ গঠন কৰা ৰাজনৈতিক দলৰ লগত আমাৰ BPF দলৰ মিত্ৰতা থাকিব